हादर गेजेरारि गाव मावसोम आफाद लन्दननि पल हेमलिन फाउन्डेशन आरो अकाजानाव थानाय RBCनि बानजायनायाव दिनै धेमाजि जिल्लानि मुरखुंसेलेट जौगाखां खोन्दोनि गंबा गामि आरो सिसिबुरगाव जौगाखां खोन्दोनि गंबा दैबानाजों खहा खालामजानाय गोग्लैसोनाय आरो रांखान्थियारि बिथिंनिफ्राय लोरबां गामिनि सुबुंखौ धेमाजि जिल्ला बिगियान मिरुआ ट्रेनिं होनाय खामानि गैजायै लाइमोन सेंग्रा सिख्लाफोरनो मोनसे जौगा थाखोनि हांसोनि फिसा राननानै होयो। धेमाजि जिल्लानि मुरखुंसेलेट जौगाखां खोन्दोनि रामधनदिकारि गामि पन्चायतनि 1 नं उलुबनि 2 नं उलुबनि बुरिसुथि नलापारा माजगाव जयपुर उलुबनि मलाननि गंफ्रोमबो गामिनि सा 13 सेंग्रा सिख्लाफोरनि गेजेराव जौगा थाखोनि सारासामलि हांसो फिसा 1/4 केजि दाना भिटामिन मुलि राननानै होयो। ओजोंहाय सिसिबुर गामि पन्चायतनि आजारबारि आर'नाइ सापरि गाव सिमोनमुख गामि पन्चायतनि नलबारि हाजं नलबारि बानाय आरो नेपाली फोथार गामियावबो हांसो फिसाखौ राननानै होयो। আজি ইয়াতে দেখি আছে যে হাঁহ পোৱালি ইয়াতে বিতৰণ কাৰ্যসূচী চলি আছে। আচলতে ৰুৰেল ভলণ্টিয়াৰ চেণ্টাৰ RBC আৰু পল হেনৰিন ফাউণ্ডেশ্যনৰ উদ্যোগত 3 বছৰীয়া এটা প্ৰকল্প আমি ফ্লাড এফেক্টেড এৰিয়া জোনাই ব্লক আৰু চিচিবৰগাঁও ব্লকৰ টোটেল 10খন গাঁৱত আমি কাৰ্যসূচী হাতত লৈছোঁ। এই 3 বছৰ প্ৰকল্পত বিভিন্ন ধৰণৰ এক্টিভিটি আছে, য'ত আজি হাঁহ প্ৰতিপালনৰ এটা আমি এই প্ৰকল্পৰ অন্তৰ্গত এটা কাৰ্যক্ৰম হয়। তো আজি আমি টোটেল ইয়াতে 3,000 হাঁহ 100-150টা পৰিয়ালক আমি যিবিলাক নিবনুৱা যুৱক যুৱতীসকল আছে, য'ত প্ৰায় বাহিৰত যায় তেখেতলোকে কামৰ ক্ষেত্ৰত, কিন্তু যোৱা 2 বছৰ ধৰি লকডাউনৰ ক্ষেত্ৰত তেখেতলোকে বাহিৰতো তেনেকুৱা ধৰণৰ যাব পৰা নাই বা তেনেকুৱা ধৰণৰ কোনো ইনকাম কৰিব পৰা নাই। তো তেনেকৈ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে আমি সৰু এটা প্ৰাৰম্ভিক পৰ্যায়ৰ আমি এটা প্ৰকল্প লৈছোঁ, য'ত হাঁহ প্ৰতিপালন কৰি পেলাই নিজৰ এটা স্বাৱলম্বী হ'ব পাৰে। তো সেই উদ্দেশ্যে আজি আমি ইয়াতে উপস্থিত হৈছোঁ উলনি এৰিয়াতে। ইয়াতে আমি 5খন গাঁৱত প্ৰায় 200 টোটেল আমাৰ 3,000 পোৱালিক আমি আজি বিতৰণ ইয়াতে কাৰ্যসূচী। গতিকে ইয়াৰ লগতে আমাৰ আছে এণ্টিবায়'টিকো আমি প্ৰদান কৰিছোঁ, দানাও দিছোঁ আৰু ORSও আমি কৰিছোঁ। আৰু এইসকলক আগতে আমি KVKৰ থ্ৰু দি আমি তেখেতসকলক আমি প্ৰশিক্ষণ দিয়াইছোঁ। হাঁহ প্ৰতিপালন কেনেকৈ কৰিব লাগে সেই প্ৰশিক্ষণত তেখেতলোকে প্ৰশিক্ষণ প্ৰাপ্ত হয়। ইয়াৰ পাছতেই তেখেতলোকে নিজৰ ঘৰত হাঁহ কেনেকুৱা ধৰণৰ প্ৰতিপালন কৰি স্বাৱলম্বী হ'ব পাৰে, সেইটো মুখ্যতে এই প্ৰকল্পৰ এটা উদ্দেশ্যহে। আগন্তুক দিনবোৰৰ কাৰণে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ খেতি বাতি, বড়ো খেতি, বড়ো ৰাইচ, ভাৰ্মি কম্পোষ্ট আৰু ৰবি ক্ৰপছৰ ওপৰতো বিভিন্ন ধৰণৰ প্ৰশিক্ষণ আৰু তেনেকুৱা ধৰণৰ ছাপোৰ্টো আছে। ধন্যবাদ। নিউজ ডেস্ক ইনসাইড এনি বড়ো।